আজি এই মাঘ মাহৰ পবিত্ৰ দিনত পবিত্ৰ মাহত চাৰিঙীয়া পুখুৰী আঞ্চলিক সন্মিলিত যুৱ সমাজৰ উদ্যোগত বৃহত্তম চাৰিঙীয়া পুখুৰী অঞ্চলৰ ৰাইজৰ সহযোগত যি নৱম পঞ্চবাৰ্ষিক সামূহিক নাম কীৰ্তন আৰু ভাওনা সমাৰোহ আয়োজন কৰিছে। এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আজিৰ শেষৰ দিন। আজি শেষৰ দিনৰ কাৰ্যসূচী চলি আছে। দিনৰ অনুষ্ঠান ইতিমধ্যে শেষ হৈছে। নাম কীৰ্তনৰ পিছতেই ভাওনা আৰম্ভ কৰিব। এই ভাওনাত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ভাওনা প্ৰেমিক ৰাইজ, প্ৰেম আৰু কৰুণাৰ প্ৰতিমূৰ্তি স্বৰূপ আইসকল, আমাৰ অতি মৰমৰ যুৱক যুৱতীসকল, লগতে উদ্যোক্তাসকল আৰু আজি ভাওনা দান কৰা দাতা পৰিয়ালসকল, আমি সকলোলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আগবঢ়াইছো যেন সকলোৱে গ্ৰহণ কৰে। সামূহিক নাম কীৰ্তন সঁচাকৈ এই চাৰিঙীয়া আঞ্চলিক যি নাম কীৰ্তন আৰু ভাওনা আয়োজন কৰিছে, নৱম পঞ্চবাৰ্ষিক ইয়াৰ উদ্দেশ্যই আছিল দেশৰ অমংগলৰ পৰা সুমংগল কৰাৰ কাৰণেই এই নাম কীৰ্তন আৰু ভাওনাৰ আয়োজন কৰিছে। এই কথা সঁচাকৈ ৰাইজে যি চিন্তা কৰি এই কাৰ্য হাতত লৈছে, সঁচাকৈ এই এটা আদৰ্শ। কিয়নো দেশত যেতিয়া অমংগল হৈছিল, দেশত যেতিয়া বিভিন্ন মাৰিমলকে দেখা দিছিল, সেই সময়তেই চাৰিঙীয়া ৰাইজে এনে এটা মহৎ কৰ্ম কৰিছিল, এই বিপদৰ পৰা যাতে সকলো উদ্ধাৰ হয়। আৰু তাৰ তেতিয়াৰ পৰাই আজিলৈকে 5 বছৰৰ মূৰে মূৰে এই অনুষ্ঠানটি ৰাইজে পালন কৰি আহিছে। সামূহিক নাম কীৰ্তনৰ ওপৰত যদি আমি ক'বলৈ যাওঁ, আপোনালোক সকলোৱে জানে নামে কি কৰে। ইয়াৰ ওপৰত যদি ক'ব বিচৰা যায় তেতিয়া পোৱা যাব, হৰি নামৈব 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 মম জীৱনম, কোনো নাস্তব্য 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 গতিৰন্ধা। নামেই হৈছে শ্ৰেষ্ঠ। ইয়াক খালি কায় মন বাক্য একত্ৰিত কৰি নিদিদ্ধা আপনত বহি ঐকান্তিক ভাৱেৰে এই নাম গাব পাৰিব। আৰু ভগৱান কৃষ্ণইও নাৰদৰ প্ৰশ্নৰ উত্তৰত কৈছিল, হেৰা নাৰদ, মই ক'ত থাকি ভাল পাওঁ জানা? মোৰ থকা জেগা হৈছে বৈকুণ্ঠ, আৰু মোৰ থকা জেগা হৈছে যোগীৰ হৃদয়। কিন্তু মই এইবিলাকত থাকি মই শান্তি নাপাওঁ। মই ক'ত শান্তি পাওঁ জানা? মোৰ ঐকান্তিক ভক্তসকলে য'ত অবিৰাম ভাৱেৰে ভগৱন্তৰ মোৰ নাম লৈ থাকে, মই তাতেইহে মই বিৰাজমান হৈ থাকোঁ। কি বুলি কৈছিল? নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়িনঃ মদ ভক্ত যত্র গায়ন্তি তত্র তিষ্ঠামি নাৰদ। মই তাতেই থাকি ভাল পাওঁ। সঁচাকৈ এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি নাম কীৰ্তন আৰু ভাওনা আয়োজন কৰিছে, সঁচাকৈ এই ক্ষেত্ৰত ভগৱন্ত গুৰুকে বিৰাজমান হৈ আমাৰ মাজত ইয়াতে আছে। আৰু সেই ভগৱন্ত পুৰুষে এই কৰ্মৰ দ্বাৰাই ৰাইজক
যাতে মংগল কামনা কৰে। এতিয়া আহিলে ভাওনা সমাৰোহ। আচলতে ভাওনাই 7 কাৰ্য সাধন কৰিব পাৰি। আপোনালোকে নিশ্চয় জানে যে এটি ভাওনাৰ যি গুণ 7টা বৰ্ষবাহৰ ফল এভাগী ভাওনাই প্ৰদান কৰিব পাৰে। এনে এক ভাওনা আমি সকলোৱে আদৰেৰে আমি গ্ৰহণ কৰি আহিছোঁ। এই ভাওনাত আছে নৈতিক শিক্ষা, এই ভাওনাত আছে আধ্যাত্মিক শিক্ষা, এই ভাওনাত আছে সামাজিক শিক্ষা, এই ভাওনাত আছে অৰ্থকৰী শিক্ষা। ইয়াত নৈতিক শিক্ষা আছে। আমি যদি ভাওনা ভালকৈ উপভোগ কৰোঁ, ইয়াৰ পৰাই আমি অনুধাৱন কৰিব পাৰোঁ যে নৈতিক শিক্ষা আমাৰ ভাওনাবিলাকত আছে। আপোনালোকে সকলোৱে জানে প্ৰহ্লাদ চৰিত্ৰৰ পৰা যদি আমি বিচাৰি চাওঁ, প্ৰহ্লাদ দেৱৰ যি নৈতিকতা, যি ঈশ্বৰ বিশ্বাস, ধ্ৰুৱৰ চৰিত্ৰ যদি চোৱা যায়, পিতৃ ইমান লাঞ্ছনা কৰাৰ পিছতো তেওঁ নৈতিকতা স্খলন কৰা নাছিল। ঠিক এনেকৈ আমি যদি বিচাৰ কৰি চাওঁ, ইয়াত নৈতিক শিক্ষাটো আমি সুন্দৰভাৱে পাওঁ। সামাজিক শিক্ষা, এখন ভাওনা কৰিবৰ কাৰণে কেতিয়াও দুই এজনে কৰিব নোৱাৰে। সামূহিকভাৱেৰে চিন্তা কৰিব লাগিব, সামূহিকভাৱেৰে ইয়াক আগবাঢ়ি যাব লাগিব আৰু সামূহিক একগোট কৰি ৰখাৰ এক উদ্দেশ্য ভাওনাই আমাক প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা আমাক কি শিক্ষা দিছে? সম্প্ৰীতিৰ শিক্ষা দিছে। ভাওনাই আমাক সমন্বয়ৰ শিক্ষা দিছে আৰু ভাওনাই আমাক সহযোগিতাৰ শিক্ষা দিছে। আৰু এই তিনিটা যদি নাথাকে, এটা জাতি কিন্তু জীয়াই থাকিব কেতিয়াও নোৱাৰে। সম্প্ৰীতি, সমন্বয় আৰু সহযোগিতা হৈছে এটা জাতিৰ জীৱন্ত শক্তি। আমি ভাওনাৰ মাধ্যমেৰে এই সম্প্ৰীতি, সমন্বয় আৰু সহযোগিতা আমি লাভ কৰিব পাৰিছোঁ। এয়াই হৈছে সামাজিক শিক্ষা আৰু অৰ্থনৈতিক শিক্ষা আমাক ইয়াৰ পাইছোঁ। ভাওনাৰ মাধ্যমেৰে আমি যদি এটি মুখা বনাওঁ, তাৰ পৰা আমি অৰ্থ লাভ কৰিব পাৰোঁ। আমি বিভিন্ন পোচাক ব্যৱহাৰ কৰি আমি তাৰ পৰা অৰ্থ লাভ কৰিব পাৰোঁ। পেইণ্টৰ দ্বাৰাও আমি অৰ্থ লাভ কৰিব পাৰোঁ। আৰু আজিৰ যুগত বহুতো উদীয়মান যুৱকে ভাওনা কৰি তেওঁলোক নিজেই স্বাৱলম্বিতা হৈছে। এয়া হৈছে ভাওনাৰ আমাক দি থৈ যোৱা শিক্ষা। আমি এনে ভাওনাক আমি সকলোৱে গ্ৰহণ কৰিব লাগিব। আৰু মহাপুৰুষজনে এনে চিন্তা কৰি, সামূহিক চিন্তা কৰি মহাপুৰুষজনাই নাটক ৰচনা কৰিছিল। এই নাটকত আছে লোকস্থিতি, এই নাটকত আছে লোকসংগ্ৰহ আৰু এই নাটকতে আছে লোকৰঞ্জন। আজি এই ভাওনালৈ 9টা কৰি ভগৱন্তৰ গুণানু কীৰ্তন চাবৰ কাৰণে, গুণ লীলা চাবৰ কাৰণে বিভিন্ন জেগাৰ পৰা ৰাইজ আহিবলৈ ধৰে। এয়া হৈছে লোকসংগ্ৰহ। আৰু 1 ঘণ্টা নহয়, 2 ঘণ্টা নহয়, 4-5 ঘণ্টা অতি শ্ৰদ্ধাৰে, অতি ধৈৰ্যৰে এই ভাওনা উপভোগ কৰিব পাৰে। এয়া হৈছে লোকস্থিতি। কিন্তু মনত ৰাখিব লাগিব, যদি ভাওনাত যদি লোকৰঞ্জন নাথাকিলেহেঁতেন, ভাওনাত এতিয়াও ৰাইজে ইমান সময় এনে ভাৱেৰে কেতিয়াও বহি নাথাকিলেহেঁতেন। অৰ্থাৎ তাৰ পৰা আমি জানিব পাৰিছোঁ ইয়াত লোকৰঞ্জনটো অধিকভাৱে আমি পাওঁ। ইয়াৰ পৰা আমি
বহুতো শিক্ষা লাভ কৰিব পাৰোঁ, আধ্যাত্মিক শিক্ষা লাভ কৰিব পাৰোঁ। কিন্তু ভাওনা আৰু কি আছে? এই ভাওনাই মানৱ জীৱনত দিক দৰ্শন কৰি দিব পাৰে, যি নীতি শিক্ষাৰ মাধ্যমেৰে। আমি এনে নীতি শিক্ষা যদি গ্ৰহণ কৰিব পাৰোঁ, ভাওনাই যিটো ঈশ্বৰমুখী চিন্তা আমাক দি থৈ গৈছে, যি ঈশ্বৰমুখী চিন্তাই হৈছে আধ্যাত্মিক চিন্তা, আৰু সেই চিন্তাৰে আমি জীৱন যাত্ৰাত আগবাঢ়ি যোৱা আমি সুবিধা পাওঁ। এনে চিন্তা কৰি মহাপুৰুষগৰাকীয়ে আমাক এই ভাওনা দি থৈ গৈছে, আৰু ৰাইজেও এই ভাওনাক সকলোৱে আঁকোৱালি লৈছে। আৰু আজিৰ দিনত ভাওনাই অধিক সমাদৰ লাভ কৰিছে। আমি আশা কৰিছোঁ এনে ভাৱেৰে যেতিয়া ভাওনাই আমাৰ সমাজত এনেভাৱে যদি আগবাঢ়ি যায়, নিশ্চয় আমি মহাপুৰুষজনাক এনেকৈ সংস্কৃতিৰ মাধ্যমেৰে আমি জীয়াই ৰাখিব পাৰিম। আৰু এই ভাওনা 7টা ৰসেৰে ভাওনা সৃষ্টি কৰিছিল মহাপুৰুষগৰাকী। কিয় কৰিছিল? যাতে সকলোকে একেখন মঞ্চতে বহুৱাই ৰাখিব পাৰি। ধনী দুখীয়া উচ্চ নীচ সকলোকে সম্প্ৰীতিৰ দোলেৰে বান্ধ খাবৰ কাৰণে মহাপুৰুষে সৃষ্টি কৰিছিল ভাওনা। আৰু এই ভাওনাৰ দ্বাৰাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোতে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ এটা মাধ্যম মহাপুৰুষগৰাকীয়ে লৈছিল। আৰু সকলোকে একত্ৰিত কৰি বান্ধি ৰাখিবৰ কাৰণে ইয়াত 7টা ৰস দি পেলাই নাটক ৰচনা কৰিছিল। আপোনালোক সকলোৱে জানে যে সপ্তৰসে নাটকৰ ৰচনা কৰে, শুনিও সপ্তবিধ ৰসৰ অন্নয়, গায়ন বায়ন সবে সঞ্জয় কৰে, ক্ষুদ্ৰ নাট্যগণে ৰসিকৰ মন কৰে, পণ্ডিতে বুজিবে শ্লোক কবিতা ৰচন, গীতৰ্থ বুজিবেক দ্বিজ সত্যগণ, বৰ্জবাদী ভাষাকো বুজিবে দামী লোক, স্বমুখা দেখিবেক বুদ্ধ সত্য শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণৰ নাম। এই সপ্তৰসে নাটকৰ ৰূপা। এই 7টা ৰস দিয়াৰ কাৰণে ইয়াত পণ্ডিত দ্বিজ, গ্ৰামিক অজ্ঞ সকলোৱে ভাওনাৰ ৰস লাভ কৰিছে। মহাপুৰুষগৰাকীৰ উদ্দেশ্য ই আছিল। আৰু ভাওনাৰ মাধ্যমেৰে অসমীয়া সমাজত যদি নিৰক্ষৰজনকো সাক্ষৰতা গ্ৰহণ কৰিব পৰা ক্ষমতা এই ভাওনাত আছে। সেইকাৰণে আমি আশা ৰাখিছোঁ এই ভাওনাৰ মাধ্যমেৰে আমাৰ অসমীয়া জাতি আগবাঢ়ি যোৱা, ইয়াকেই কামনা কৰি সময় হৈ গ'ল। আপোনালোকৰ সময় দেৰি হৈছে আমি গম পাইছোঁ, বেছি কথা ক'বলৈ বিচৰা নাই। ভাওনা ইয়াত এতিয়া পৰিৱেশন হ'ব দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন। আপোনালোকে নিশ্চয় আখ্যানটো জানে যে ঋষি কন্যা শকুন্তলাক দুষ্মন্তই যেতিয়া পাণ গ্ৰহণ কৰিছিল, অকণমান শকুন্তলাৰ দোষৰ কাৰণে দুষ্মন্তৰ মাজত বিভাজন হৈছিল। কিন্তু যেতিয়া শকুন্তলাৰ ঐকান্তিক ভক্তি আৰু বিশ্বাস থকাৰ কাৰণে দুষ্মন্তৰ লগত পুনৰ মিলন হৈছিল। গোটেই আখ্যানটো ক'লে আপোনালোকৰ ভেটটো ভাঙি যাব। মই বেছি বিশেষ বহলাই ক'ব এইকাৰণে ইচ্ছা কৰা নাই। আপোনালোকৰ ভাবুক মনটো যাতে থাকে, আপোনালোকে ইয়াৰ পৰা এটা শিক্ষা ল'ব লাগিব। আমাৰ ভাওনা এটা শিক্ষা দিছে, যিমানেই নহওক সকলোতে ঈশ্বৰমুখী চিন্তাটো কিন্তু দিছে। আৰু ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় এই শিক্ষা দিছে। আমি অকল ভাওনা চালেই নহ'ব, ইয়াৰ পৰা আমি ইয়াৰ যি নৈতিক আধ্যাত্মিক শিক্ষা আমি ভাওনাৰ পৰা গ্ৰহণ কৰোঁ, তাক আমি লৈ গৈ
ঘৰত মনন কৰিব লাগিব, তেতিয়াহে ভাওনা চোৱা সাৰ্থকতা আমি লাভ কৰিব পাৰিম। আৰু আজি যিগৰাকী ব্যক্তিয়ে ভাওনা ভাগি দান কৰিছে, উৎপল দত্ত, উৎপল খনিকৰ, আমাৰ অতি মৰমৰ, আৰু তেওঁ এজন নাট্যকাৰ, গীতিকাৰ, সুৰকাৰ, অভিনেতা, বিভিন্ন গুণেৰে তেওঁ বিভূষিত। আমি সেইগৰাকী মৰমৰ খনিকৰৰ এই ভাওনাৰ যি ফল, এই ফল লাভ কৰক, আৰু তেখেতৰ ঘৰত যাতে সকলো ৰাইজে আশীৰ্বাদ কৰক, তেখেতৰ যাতে এটি সুপুত্ৰ প্ৰধান লাভ কৰে, তাকে আমি গোবিন্দ মহাপ্ৰভুৰ চৰণতো প্ৰাৰ্থনা জনাই আমাৰ থুলমূল বক্তব্য সামৰণি মাৰিছোঁ। আজি আমি ভাওনা ভাগি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ বুলিও ঘোষণা কৰিলোঁ। জয় গোবিন্দ।